हेलो फ्रेंड्स की खबर मैं আগষ্ট আপোনালোকে চাই আছে MLD ক্ৰিয়েচন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত 22 অৰ্ণৱক জবৰ কাৰণে গেৰেজত লৈ গৈছিল আৰু বছ ইয়াক বুজাই বঢ়াই ল'ব মোৰ বিশ্বাস আছে ই পাৰিব মানুহজন ভাল মোৰ নিচিনা ধুৰন্ধৰ নহয় ই বহুত ডাঙৰ ঘৰৰ ল'ৰা বুলি কৈছিল আৰু তেতিয়া মই ডাঙৰ ঘৰৰ ল'ৰা আছিলোঁ কিন্তু এতিয়া নহয় ইয়াত মই নিজৰ পৰিচয় গঢ়িব আহিছো মোক আপুনি গালি পাৰে খং কৰে মই মাথো কাম শিকিব আহিছো আৰু ভালদৰে কৰিব বিচাৰো বুলি কোৱাত মালিকে ই পাৰিব বুলি কৈ কাম শিকাবলৈ কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত অৰ্ণৱে গেৰেজত কাম কৰি থকাৰ সময়ত দেৱজানীয়ে অৰ্ণৱক কাম কৰি থকা অৱস্থাত দেখিব আৰু অৰ্ণৱদা মোৰ কাৰণে যে এনেকুৱা অৱস্থা হৈছে ন বুলি অৰ্ণৱক ক'ব আৰু তেতিয়া সময়ে মানুহক নকৰা কাম কৰিবলৈ বাধ্য কৰাই হাতত হাতুৰি আৰু ৰেঞ্চ লৈ এই বেয়া হোৱা ইঞ্জিনবোৰ ঠিক কৰো মনৰ মাজত সোমাই থকা অৱসাদবোৰ খুচি খুচি টাইট কৰি চলো বুলি দেৱজানীৰ আগত ক'ব এতিয়াবোৰ দেৱজানীয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটো আনফালে ৰিয়া আজি দেৱজানীৰ ওচৰলৈ যাব এইবাৰ তোক মই কি কৰোঁ চাই থাক বুলি ক'ব আৰু তেতিয়া দেৱজানীয়ে বাইদেউ মই জানো আপুনি কি কূটনীতি কৰি আছে সত্যৰ সন্মুখত বেয়াকৈ মুখ ঠেকেচা খাব লগা হয় বুলি ৰিয়াক কোৱা দেখিবলৈ পাব আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।